Hello friends, welcome to my channel Clay Kitchen. আশা কৰো আপোনালোক সকলো কুশলে আছে। আজি মই আপোনালোকৰ লগত শ্বেয়াৰ কৰিব লৈছো এয়া পালেঙেৰে হৈতে তৈয়াৰ কৰা মুৰ্গী মাংসৰ এটা ৰেচিপি। আশা কৰিছো ভিডিওটো শেষলৈকে চাব আৰু শেষত ভাল লাগিলে কমেন্ট যোগে মোক নিশ্চয় জনাব যে আজি মোৰ এই ৰেচিপিটো কেনেকুৱা পালে। পালেঙৰ হৈতে চিকেন বনাবলৈ ফ্ৰেন্ডছ এয়া মই চিকেন লৈছো হাফ কেজি। ভালকৈ ধুই লৈছো আৰু এয়া আছে পালেং মোৰ হাতেৰে এমুঠি হ'ব। এখিনিও ভালকৈ দুবাৰ তিনিবাৰ ধুই লোৱা হৈছে। আৰু এয়া আছে পিয়াজ, ডাঙৰ পিয়াজ 4টা ডাঙৰ বাটিৰে এবাটি হৈছে। এয়া আছে আদা নহৰু আৰু কেঁচা জলকীয়াৰ পেষ্ট, এয়া প্ৰায় আধা বাটি আছে। জলকীয়া মই 5টা দিছো। আৰু এয়া আছে 10-12টা মান কাজু। এয়া সৰু বাটিৰে এবাটি দৈ। আৰু এয়া আছে গোটা মছলা, দালচিনি, ইলাইচি, লং আৰু কেইটামান গোলমৰিচ তেলত দিয়াৰ বাবে। আৰু লগত লৈছো এয়া জিৰা গুৰি 1.5 চামুচ আছে, ধনিয়া গুৰি 1.5 চামুচ আছে, নিমখ সোৱাদৰ অনুযায়ী, হালধি 1 চামুচ আছে আৰু গৰম মছলা 1 চামুচ আছে আৰু কেইখিলামান তেজপাতো লৈছো। আৰু গোটেই ৰেচিপিটো তৈয়াৰ কৰিবলৈ মই ব্যৱহাৰ কৰিম মিঠাতেল। মিঠাতেল লম মই 4 হেতা। তেনেহলে আহক এতিয়া ষ্টাৰ্ট কৰো। সো ফ্ৰেন্ডছ আহক আগতে আমি মাংসখিনি মেৰিনেট কৰি লওঁ। এয়া মই তেল দিম 2 হেতা। 1 হেতা দিলো আৰু 1 হেতা দি দিও আদা নহৰু আৰু কেঁচা জলকীয়াৰ পেষ্ট। ইয়াত 4 চামুচ আছে আৰু জলকীয়া সোৱাদৰ অনুযায়ী আপুনি কম বেছি কৰি ল'ব পাৰে। মই আগতেও কৈছো 5টা জলকীয়া দিছো। এইখিনি গুটিখিনি ইয়াত দি দিও। পিয়াজ এয়া মই এতিয়া আধাহে ব্যৱহাৰ কৰিম আৰু বাকি আধাখিনি মই তেলত দিম। আৰু এয়া সৰু বাটিৰে এবাটি দৈ, এয়া ঘৰতে তৈয়াৰ কৰা। এয়া মই গুটিখিনি ব্যৱহাৰ কৰিম। মছলাৰ ভিতৰত ফ্ৰেন্ডছ এয়া ধনিয়া গুৰিখিনি দি দিলো, জিৰা গুৰি, নিমখ, হালধি, গৰম মছলা আৰু তেজপাত মই পিছত দিম। এইখিনি বহুত ধুনীয়াকৈ এতিয়া আমি হলাই লওঁ আৰু 1 ঘণ্টাৰ বাবে ঢাকি থৈ দিম। আমাৰ চিকেনখিনি মেৰিনেট হয় মানে ফ্ৰেন্ডছ আহক আগতে কাজুখিনি আৰু পালেংখিনি পেষ্ট বনাই লওঁ। বেলেগ বেলেগকৈ পেষ্ট বনাম। ফ্ৰেন্ডছ চিকেনখিনি মেৰিনেট কৰা 1 ঘণ্টা হৈ গ'ল। এতিয়া আহক ষ্টাৰ্ট কৰোঁ। এয়া মিঠাতেল দিছোঁ 2 হেতা। এয়া তেজপাত কেইখিলা দি দিলোঁ আৰু গোটা মছলাখিনিও দি দিলোঁ। অলপ পৰ ভাজি ল'ম। থৈ দিয়া বাকি পিয়াজখিনিও দি দিলোঁ। এইখিনি সামান্য ৰঙচুৱা হোৱাক লৈ ভাজি ল'ম। এইখিনিতে কৈ থওঁ ফ্ৰেন্ডছ পালেঙৰ হৈতে চিকেন সকলোৱে বনাই, হয়তো সকলোৰে নিজা নিজা পদ্ধতি আছে। মই আজি মাত্ৰ মোৰ পদ্ধতিটোহে শ্বেয়াৰ কৰিব বিচাৰিছোঁ। আৰু যদি ভাল লাগে তেনেহলে প্লিজ এটা লাইক নিশ্চয় দিব আৰু এনেকৈ এবাৰ নিশ্চয় ট্ৰাই কৰি চাব। পিয়াজখিনি হৈ উঠিছে ফ্ৰেন্ডছ। এতিয়া আহক ইয়াত চিকেনখিনি দি দিওঁ। এয়া মাংসখিনি দি দিলোঁ। এইখিনি লৰাই লৰাই লো মিডিয়াম ফ্লেমত অলপ পৰ ভাজি ল'ম আৰু অলপ পৰৰ বাবে ঢাকি থৈ দিম। আহকচোন ফ্ৰেন্ডছ চেক কৰোঁ। চিকেনখিনিত পানী নিদিয়াকেই পানী ওলাইছে, দেখিছেনে ফ্ৰেন্ডছ? বজাৰৰ চিকেন কি কম আৰু নহয় জানো? ধুনীয়াকৈ অকণমান লৰাই দিওঁ। ফ্ৰেন্ডছ আলু অবিহনে মাংস আমাৰ ঘৰত নহয়েই, গতিকে মই ডিচাইড কৰিলোঁ আলু দিম। ইয়াত 2টা আলু দিছোঁ, ডাঙৰ ডাঙৰকৈ কাটিলোঁ। ইনগ্ৰিডিয়েণ্টছ দেখাওঁতে মোৰ দেখুওৱা নহ'ল। এতিয়া ধুনীয়াকৈ এইখিনি লৰাই দিম আৰু আকৌ অলপ পৰ ঢাকি থৈ দিম। আহকচোন ফ্ৰেন্ডছ চেক কৰোঁ। আমাৰ চিকেনখিনি অলপ অলপ হৈছে আৰু হাফ কুকড হৈ গৈছে।
এতিয়া হক ফ্ৰেন্ডছ এয়া পালেঙৰ পেষ্টখিনি দি দিছো বৰ ধুনীয়া গ্ৰীণ নহয়নে এই গ্ৰীণটো মোৰ খুবেই ভাল লাগে ধুনীয়াকৈ মিহলাই লওঁ আকৌ এইখিনি অলপ পৰ ঢাকি থৈ দিম পালেঙৰ ফ্ৰেন্ডছ ৰেচিপি মই আগতেও আপোনালোকৰ লগত শ্বেয়াৰ কৰিছো পালক পনীৰ আপোনালোকে যদি চাব বিচাৰে ডেসক্ৰিপচন বক্সত ইয়াৰ লিংকটো পাই যাব পালেং মোৰ খুবেই প্ৰিয় পালেঙৰে যিয়ে নবনাও মোৰ খুবেই ভাল লাগে ফ্ৰেন্ডছ আৰু আকৌ কৈছো আপোনালোকে যদি এনেকৈ ট্ৰাই কৰা নাই এবাৰ ট্ৰাই কৰি চাবচোন বহুত টেষ্টি হয় এতিয়া আকৌ অলপ পৰ ঢাকি থৈ দিম আহকচোন ফ্ৰেন্ডছ চেক কৰোঁ প্ৰায় হৈয়ে উঠিছে মাজত মই দুবাৰ চেক কৰিছোৱে অকমান লৰাইও দিছো নহলে তলত লাগি ধৰিব ফ্ৰেন্ডছ চিকেনৰ জুলটো সকলোৱে বিচাৰে গতিকে মই ইয়াত কুহুমীয়া গৰম পানী অকমান দি দিও ধুনীয়াকৈ অকমান মিলাই দিও আপুনি যদি জুল নিবিচাৰে ড্ৰাই কৰিও ৰাখিব পাৰে তেনেকৈও বহুত টেষ্টি লাগে ফ্ৰেন্ডছ গৰম মছলাখিনি দি দিও ধুনীয়াকৈ মিলাই দিও আকৌ অকমান পৰ ঢাকি থৈ দিম সো ফ্ৰেন্ডছ প্ৰায় হলেই আৰু এতিয়া ফাইনেল টাচ ইয়াত মই কাজুৰ পেষ্টখিনি দি দিম এইখিনিতে কৈ থওঁ ফ্ৰেন্ডছ যিসকলে মোক সাবস্ক্ৰাইব কৰি থৈছে আপোনালোকক অন্তৰৰ পৰা অশেষ ধন্যবাদ আৰু যিসকল আজি প্ৰথমবাৰ মোৰ চেনেললৈ আহিছে যদি মোৰ ৰেচিপি ভাল লাগিছে তেনেহলে প্লিজ মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব আৰু যদি আগলৈও চাব বিচাৰে তেনেহলে প্লিজ বেল আইকনটো প্ৰেছ কৰিব নাপাহৰিব তেতিয়াহলে আপুনি ইমিডিয়েট নটিফিকেশন পাব সো ফ্ৰেন্ডছ ৰেডি হল এয়া পালেঙৰ হৈতে মুৰ্গী মাংসৰ জোল ভিডিওটো শেষলৈকে চোৱাৰ বাবে বহুত বহুত ধন্যবাদ